क'क्राझार जिल्लानि कारिगाव जयपुराव आदिबासी गोजोन गोरोबथा सान फालिदों। भारत सरकार, आसाम सरकार आरो आदिबासी हारिनि आखायाव हाथियार लानानै सोमावसारग्रा मोनबा आफादफोरजों थांनाय 2022 इं मायथाइ 15 सेप्तेम्बराव गोजोन गोरोबथा जाखांनायनि उनाव आदिबासी हारिनि जौगानायनि थाखाय आदिबासी वेलफेयार डेभेलपमेन्ट काउन्सिल मावफुंनो हादों। क'क्राझार जिल्लानि कारिगाव जयपुराव आदिबासी वेलफेयार डेभेलपमेन्ट काउन्सिलनि बानजायनायाव दिनै रंगिना संगिना हाबाफारिजों सेथि आदिबासी गोजोन गोरोबथा सान फालिदों। बे हाबाफारियावनो बाहागो लायो रायजो सभानि एमपि कामाख्या तासा प्रसादजों लोगोसे आदिबासी वेलफेयार डेभेलपमेन्ट काउन्सिलनि चेयारमेन असिम हासदा, डेभेलपमेन्ट काउन्सिलनि मावफुं सोद्रोमा दुर्गा हासदा, केएसिनि चेयारमेन हितेश्वर बर्मन, केएसिनि चिफ गकुल बर्मनजों लोगोसे बिटिआरनि मावफुं सोद्रोमा विल्सन हासदा, अरुप कुमार दे आरो आदिबासी हारिनि सुबुंफोरा बाहागो लायो। आदिबासी एकर्डत प्रथम वर्ष पूर्ति उपलक्षे आयोजित এই সভাখনিত মই আদিবাসী AWDC চিফ হিচাপত আদিবাসী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভৱিষ্যত নিজৰ জীৱন উজ্জ্বল কামনাৰ কাৰণে আদিবাসী উজ্জ্বল যোজনা APSC UPSC এটা কোচিংৰ কাৰণে এটা আঁচনি ঘোষণা কৰিছোঁ আৰু এইটো কাৰণে অসমবাসীবিলাক সকলোকে জনাইছোঁ, ৰাজ্যসকলক শুভেচ্ছা জনাইছোঁ। আদিবাসী ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ সকলো আদিবাসী ৰাইজসকলক মই মোৰ ফালৰ পৰা শুভেচ্ছাও জনাইছোঁ। দ্বিতীয়তে যিখিনি গৰীব আদিবাসীবিলাক আছে, যিসকলৰ ঘৰ বাৰী নাই, তেখেতসকলৰ যিমানখিনি সম্ভৱপৰ হয়, ঘৰ হওক, খোৱা পানী হওক, অন্যান্য চাইটত হওক, তেখেতসকলকো আমি সম্ভৱপৰ যিখিনি উন্নয়ন কৰিব লগা আছে AWDCৰ ফালৰ পৰা এইটো আমি উন্নয়নৰ কাৰণে কাম কৰি যাম। আপুনি চিভিল সাৰ্ভিসৰ কথা কৈছে, কোচিং দিব বুলি ক'ত দিব? দিল্লী নে? এইটো মেইনলি মই গুৱাহাটীতে দিম। কোচিং মাৰোঁতে দিল্লীৰ পৰাই আহিব আৰু কোচিং কৰিম। যেনেকৈ বাকী অন্যান্য জাতি জনগোষ্ঠীবিলাক কৰি আছে, আদিবাসী ল'ৰা ছোৱালীসকলেও ভৱিষ্যত যেনেকৈ IAS অফিচাৰ হ'ব লাগে, IPS অফিচাৰ হ'ব লাগে, APS অফিচাৰ হ'ব লাগে। তো মুঠতে আদিবাসী সমাজখন যাতে আগবাঢ়ি যায় তাৰ কাৰণে এইটো ব্যৱস্থা লোৱা হৈছে। অলৰেডি আমি আমাৰ কাউন্সিল তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে। আদিবাসীৰ ST লৈ আপুনি কি? আদিবাসী STটো এইটো হ'ব, এইটো প্ৰচেছত আছে, অনগয়িং প্ৰচেছত। আমাৰ চুক্তিৰ দফাত উল্লেখে আছে, এইটো চৰকাৰে অফিচিয়েল প্ৰচেছ যিখিনি কামবিলাক কৰি আছে এইটো কৰিয়ে আছে। আমিও ফ'ল' আপ কৰি আছোঁ আৰু চৰকাৰেও ফ'ল' আপ কৰি আছে। আপুনি কৈছে এই চুক্তি কাউন্সিলৰ ফালৰ পৰা যিহেতু আমি চৰকাৰৰ লগত আছোঁ, আমি বেলেগ দল খোলা নাই, এতিয়া চৰকাৰৰ লগত আছোঁ, গতিকে চৰকাৰৰ লগতে থাকিম 24লৈকে। মানে বিজেপি সমৰ্থন জনাব? বিজেপি সমৰ্থন জনোৱা মই কোৱা নাই, আমি চৰকাৰৰ লগতে আছোঁ, গতিকে চৰকাৰ হিচাপতে আমি থাকি যাম। আমি নিজাকৈ কোনো দল সংগঠন খোলা নাই, তাৰ কাৰণে মই একো কমেণ্ট দিব বিচৰা নাই। বিজেপিৰ গভৰ্ণমেণ্ট চলি আছে, বিজেপি গভৰ্ণমেণ্টটো চলি আছে। এতিয়া বিজেপি গভৰ্ণমেণ্ট অসমতো চলিছে, দিল্লীতো চলিছে, এতিয়া জনগণও বিজেপি হৈয়ে থাকি আছে। এইটোৱে আৰু আপোনালোকে ভাবি ল'ব, এইটো হয়েই আৰু এইটো আৰু কি ক'ম আৰু। আদিবাসী শান্তি চুক্তি এবছৰ অতিক্ৰম কৰাৰ কাৰণে নিশ্চিতভাৱে ভাল পাইছোঁ আৰু সেইকাৰণে ময়ো আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অমিত শ্বাহৰ ইচ্ছাত এই আদিবাসী শান্তি চুক্তি সম্পন্ন হ'ল। আৰু এইটো আচলতে এইকাৰণে সম্পূৰ্ণ হ'ল যে মানুহখিনিৰ ইমান দিন ধৰি যিটো সংগ্ৰাম কৰিছে, সংগ্ৰামৰ মূল্য ক'ৰবাত চৰকাৰে দিব লাগে। আৰু সঁচা সঁচিকে চৰকাৰে অনুভৱ কৰিছে যে মানুহখিনি আচলতে উন্নয়ন হোৱাটো বৰ দৰকাৰ।
আৰু সেইকাৰণে চুক্তিটো কৰিলে আৰু চুক্তি কৰাৰ পিছত এটা শান্তি বিৰাজ কৰিলে আৰু আপোনালোকে দেখিছে যে মানুহখিনিৰ যিটো এই ইয়াৰ আদিবাসী মানুহখিনিৰ যিটো সমস্যা আছে সেই সমস্যাবিলাক আচলতে এড্ৰেছ হৈছে আৰু তাক সুকলমে সম্পূৰ্ণ হৈছে আৰু এবছৰত মানুহখিনি আপোনালোকে যদি মন কৰে এতিয়ালৈকে চৰকাৰী ব্যৱস্থাটো তেওঁলোকক চুই পাইছে যদিও আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ চুক্তিত কথাটোৱে চুই পাইছে ইতিমধ্যে তেওঁলোকৰ কাৰণে যিবিলাক চৰকাৰে পুঁজিৰ ব্যৱস্থা কৰিছে সেই পুঁজি এতিয়ালৈকে আহি পোৱা নাই যদিও তেওঁলোকে আশাবাদী আৰু আমি আশা কৰিছোঁ যে কেন্দ্ৰ চৰকাৰে যাকে য'তে ঘোষণা কৰিছে তাতে তেখেতসকলে সেই পইচাবিলাক পুঁজিবিলাক পাইছে আৰু তাৰ সদব্যৱহাৰ হৈছে মই ভাবোঁ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে যি ঘোষণা কৰিছে শীঘ্ৰে এই গোটেই তেখেতসকলে যিহেতু পৰিকল্পনা দাখিল কৰিছে এই পৰিকল্পনা মতে তেওঁলোকলৈ ধন আহিব আৰু উন্নয়ন সম্ভৱ কৰি তুলিব অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অসমৰ আদিবাসীসকলে বিশেষ ভূমিকা গ্ৰহণ কৰিছে কিন্তু